খাই লৈছো আপোনালোকেতো থাম্বনেইলখন দেখিটো গম পাইছে আজিৰ ভিডিওটোত কি দেখিবলৈ পাব গতিকে আমি এতিয়া ৰেডি হৈছো এতিয়া ৰাতিপুৱা মানে সুকন্যাবে ফোন কৰিলে যে তাই মানে গাটো অকমান বেয়া লাগিছে আজি এডমিট হ'ব বুলি সো আমি লৰালৰিকে গা চা ধুই মেলি ফ্ৰেছ হৈ এটা ব্ৰেকফাষ্টটো কৰি পেলাই আমি মানে নাৰ্ছিং হোম যাম আপোনালোককো লৈ যাম আৰু লৰা হয় নে ছোৱালী হয় সেইটো জানিবলৈ আপোনালোকে ভিডিওটো শেষলৈকে চাব গতিকে এতিয়া বাই বাই দিছো গৈ পেলাই একদম ডাইৰেক্ট নাৰ্ছিং হোমত লগ পাম ৰ'ব ওয়েলকাম টু কৰাই নাই নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল যাৰ নাম হ'ল পল এণ্ড গীতাশ্ৰী ঠিক আছে তেতিয়াহ'লে এতিয়াৰ পৰা শেষলৈকে ভিডিওটো চাব বুলি আশা কৰিলো মই খাই লওঁ আমি ওলাই আহিছো গাড়ীত মানে উঠিছো আৰু ইয়াৰ ৰিশান শুই গ'ল ৰিশানক তালে হস্পিটেল নিনো মাহঁতৰ ঘৰত তাক থৈ যাম থৈ পেলাই আমি নাৰ্ছিং হোম গৈ আছো আৰু বেছি সময় অপেক্ষা কৰিব নালাগে অভিনেত্ৰী সুকন্যা ৰাজগুৰু লগতে অভিনেতা দেৱাশিষ বৰঠাকুৰৰ ল'ৰা হয় নে ছোৱালী হয় সেই কথা জানিবলৈ আৰু অকণমান সময় অপেক্ষা কৰক যেহেতু আজি 26 তাৰিখ 26 মাৰ্চ সো আজিয়ে অপাৰেশ্যনটো কৰে নে কাইলৈ কৰে সেইটো ডক্টৰেহে ক'ব গতিকে আমি নাৰ্ছিং হোম পাই লওঁ তাৰপিছত মই আপোনালোকক জনাই আছো চাই থাকিব আমি হস্পিটেল পাই গলোহি সুকন্যা বাহাদুৰতকে আমি আগত পালোহি দেই পলে মই মানে আচলতে আমাৰ টাউনতে কাম এটা আছিলে সো আমি আহি ডাইৰেক্ট নাৰ্ছিং হোম পাই গলোহি কিন্তু এতিয়া সুকন্যা বাহাদুৰ আহি আছে পোৱাহি নাই এতিয়ালৈকে তেওঁলোক পাই লওকহি তাৰপিছত আপোনালোকক মই দেখুৱাই আছো চাই থাকিব আৰু ভিডিঅ'টো একদম স্কিপ নকৰাকে চাব তেতিয়াহে আপোনালোকে ভিডিঅ'ৰ মেইন আচল সোৱাদটো পাব নে কি কয় গতিকে স্কিপ নকৰাকে শেষলৈকে চাব ঠিক আছে অকণমান সময় ৰ'ব আহি আছে তেওঁলোক গতিকে মই আপোনালোকক দেখুৱাই থাকিম A to Z দেখুৱাম গতিকে ভিডিঅ'টো আপোনালোকে এক চিকুটো নাকাটিব ঠিক আছে এয়া সুকন্যা বাহঁতো আহি পালেহি সুকন্যা বা ডক্টৰৰ ওচৰত সোমাইছে কথা পাতিবৰ কাৰণে আমি হস্পিটেলৰ ভিতৰতে আছো চাই থাকিব সবিশেষ দেখুৱাই আছো কেনেকুৱা ফিল কোৱা আজি 26 মাৰ্চ এতিয়া আজি কোৱা নে কাইলৈ কোৱা ডক্টৰে কি ক'লে অকণমান কৈ দিয়া আৰু ডক্টৰে আজি ক'বলৈ কৈছে যদি ৰিক্স ল'ব পাৰোঁ কাইলৈ ৰ'বলৈ কৈছে এতিয়া মই এটাও কৰিব পৰা ভয় লাগিছে চাওঁ এতিয়া ফাইনেলি আমাৰ ৰিজাল্টটো আহিলে মেইন ৰিজাল্টটো অহা নাই ল'ৰা নে ছোৱালী সেইটো জানিবলৈ আৰু অকণমান সময় অপেক্ষা কৰিব লাগিব এতিয়া ৰিজাল্টটো আহিছে মানে আমাৰ ডক্টৰে জনালে যে মানে সুকন্যা বাক আজিয়ে অপাৰেশ্যনটো কৰা হৈ যাব আজি মানে আবেলি 6টা বজাৰ পৰা মানে 8টা বজাৰ ভিতৰতে হ'ব গতিকে বলকচোন এতিয়া সুকন্যা বাইনো কি কৰি আছে চাই লওঁ বেজি খোজ এয়া আৰম্ভ হৈছে এয়া আৰম্ভণি প্ৰথমটো খোজ দ্বিতীয়টো খোজ তাৰপিছত কটা চিঙা আৰু আছে মেইন কটা চিঙাটো আছে আৰু দেখাই দিব নি ফাইনেলি আহি আমাৰ মানে অন্তিম সময়টো পাইছেহি এইয়া ড্ৰেছ কৰিলে এতিয়া অতীত সোমাব তাৰ পিছত মেইন ৰিজাল্টটো আপোনালোকক দি আছো ৰ'ব আজি গীতাশ্ৰীয়েহে কমেণ্ট্ৰি কৰিছে আৰু মুঠতে চাওঁ সেইটো ব্লগৰ গীতাশ্ৰীয়ে যি তুলিছে সেইটো মোৰটোতো দিম মানে এইটোত মানে মই আৰু এইটো টু ইন ওৱান বন্ধুত্বৰ একদম পূৰ্ণতা টু ইন ওৱান ব্লগ এইটো গীতাশ্ৰীয়ে নিজে কেঁচুৱা চেচুৱা এৰি থৈ আহি গাখীৰ খোৱা ইয়াত বহি আছে এতিয়া সেইফালে সেইজনক আনিবগে লাগিব সৰুজনক আহিব লগাজনে এতিয়া মানে আমাক আমি চাবলৈ অপেক্ষা কৰি আছো এতিয়া সোনকালে তেওঁ আহক ভালে ভালে পৃথিৱীলৈ মোৰতো ভাইটি হ'ব যেনে লাগিছে ভণ্টি হলেও আপত্তি নাই ভণ্টি ভাইটি আজিকালিতো চব সমানেই কিন্তু আৰু এতিয়া সেইটোৱে মানে এতিয়া দুটা পাৰ্টি হৈ গৈছে এটা ভণ্টি আৰু এটা ভাইটি এতিয়া কোনটো পাৰ্টি জিকে সেইটো চাবলৈ আপোনালোকে ৰৈ থাকক নামো ঠিক কৰি থৈছে আইতাকে আকৌ নামো ঠিক কৰি থৈছে ছোৱালী হলে বোলে চেনেহী আইতাকে নামো ঠিক কৰি থৈছে দেই ঠিক আছে তেতিয়াহ'লে আৰু অকণমান সময় অপেক্ষা কৰক আপোনালোকক দেখুৱাই আছো আমাৰ কি হয় এতিয়া ল'ৰা পাৰ্টিয়ে যিকোনে ছোৱালী পাৰ্টি জিকে এতিয়া চাবলৈ অকণমান সময় ৰৈ দিয়ক
এয়া সুকন্যাবাক অতীত ভৰালে দেৱাশিষ দা মানে একদম পূৰা ভগৱানক ভাবি আছে যাতে সকলো কাম ভালে কুশলে হৈ যায় নাৰায়ণ কবচ পাছ কৰি আছে এয়া আমাৰ কণমাহী সুদূৰ শিৱসাগৰৰ পৰা আহিছে চবেই এইবোৰ মানে আইতাক হ'ব দেই নাতিনীকৰ কাৰণে মাহী আইতাক চ' নাতিনীকৰ কাৰণে চবেই অপেক্ষা কৰি আছে আৰু মোৰ ভতিজাও হ'ব ভাগিনেও হ'ব ঠিক আছে তেতিয়াহ'লে ৰৈ থাকক আৰু অকণমান সময় আছে মানে মেইন ৰিজাল্টটো আহিবলৈ ফাইনেল ৰিজাল্ট আউট হৈ গ'ল এয়া দেৱাশিষে এটা নতুন জীৱন পালে দেউতাক আৰু সুকন্যাবা মাক এয়া সুকন্যাবাৰ মানে দেৱাশিষ দাৰ ল'ৰা নে ছোৱালী দেৱাশিষ দাৰ মুখেৰে ক'ব মই এতিয়া আমাৰ ছোৱালী সন্তান জন্ম হৈছে এতিয়া সকলো ভগৱানৰ ওপৰত কথা বছ সকলোৱে মানে হেৰি কৰিব আশীৰ্বাদ কৰিব নাতিনীয়েকক পাই আইতাক একদম উৰি ফুৰিছে দেখিছেনে একদম পূৰা ৰক্ষা নাইকিয়া হৈ আছে আৰু এইফালে পেহীয়েকে মিঠাই বিলাইছে আৰু সকলো মিঠাই খোৱাত ব্যস্ত তাৰে দুই এটা মিঠাই আপোনালোকলৈও পঠিয়াব পৰা হ'লে মোৰো ভাল লাগিলেহেঁতেন বাৰু যি কি নহওক আৰু অত পৰে যে দেৱাশিষ দা আৰু সুকন্যাবাৰ সন্তানটি চাবলৈ আপোনালোকে ইমান দেৰি অপেক্ষা কৰি আছে তাৰ কাৰণে মই যদি পাৰোঁ আপোনালোকৰ বাবে মই অতি ভিতৰত গৈ কণমানিজনীক হ'লেও এবাৰ মই দেখুৱাবলৈ ট্ৰাই কৰিম গতিকে চাই থাকক মই যিমান পাৰোঁ ট্ৰাই কৰি পেলাই মই আপোনালোকক অতি ভিতৰত লৈ যাম ৰ'ব আপোনালোকৰ কথা কোৱাৰ বাবে মোক অতি ভিতৰত সোমাবলৈ দিলে গতিকে আপোনালোকৰ বাবে মই এইটো বেবী কেয়াৰ পাৰ্টত সোমাইছোঁ এয়া দেৱাশিষ দা আৰু সুকন্যাবাৰ কণমানিজনী ক'ত আছে মই আপোনালোকক দেখুৱাম ৰ'ব ইয়া এইজনী বেবী কেয়াৰত ৰাখি থৈছে এই আমাৰ কণমানিজনী গোসানী কণমানিজনীকো দেখুৱালোঁ আৰু এয়া মাক ওলাই আহিছে মাককো দেখুৱাই দিওঁ এয়া ধুনীয়াকৈ হাঁহি আহিছে আৰু আপোনালোকে আশীৰ্বাদ কৰিব মাক আৰু মানে নতুনকৈ অহা সন্তানটিও যেন সুস্থ হৈ ভালকৈ থাকে আশীৰ্বাদ কৰিব এয়া দেৱাশিষে মৰম অকণ কৰি দিছে আৰু দেউতাকে নাম এটা দি মাতক আকৌ কম্পকী আজি দেৱাশিষৰ নতুন জন্ম এটা পাইছে দেউতাক হৈছে দেউতাক মাক মোক এতিয়া মাহী বুলিয়ে মাতা নে খুৰী বুলিয়ে মাতা মাহী আইতাক মাক দেউতাক লগতে মাহী আইতাক মোমাইক সকলোৱে লোৱাৰ পিছত মই একোলা ল'লতহে মনটো ভাল লাগিছে আৰু কণমানিজনীক একোলা নোলোৱাকৈনো ঘৰলৈ কেনেকৈ আহোঁ ন গতিকে আজি আৰু আপোনালোকক দেৱাশিষ দা আৰু সুকন্যাবাৰ এই মানে এটা স্পেচিয়েল দিন হয় আজি যিহেতু তেওঁলোকে এটা নতুন জীৱন পাইছে দেউতাক হৈছে লগতে সুকন্যাবাৰ মাতৃও হৈছে গতিকে আজিৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব আৰু এই ভিডিঅ'টো আপোনালোকে যিমান শ্বেয়াৰ কৰিব মই ভাবিম সিমানে আপোনালোকে কণমানিজনীক আশীৰ্বাদ কৰিছে ঠিক আছে তেতিয়াহ'লে আৰু মোৰ চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ আমাৰ পল এণ্ড গীতাশ্ৰীৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব থেংক ইউ ছ' মাছ বাই বাই